তো গাইজ বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম মাই চেনেল এমডি আছাম। তো আমি ভিডিঅ' আছে ইয়াতে ভিডিঅ'ত মই গৈ আছোঁ। বৰ্তমান আমি কলিবাৰী চাম। তো বলক আমি যাই থাকোঁ। তো আপোনালোকে প্ৰকৃতিক দৃশ্যবিলাক চাওক অকণমান। গৈ আছোঁ আজি আপোনালোকক আজি মন্দিৰ দেখুৱাবলৈ গৈ আছোঁ, যিটো নেকি আমাৰ এছিয়াৰ ভিতৰত 2 নম্বৰ বৃহত্তম গছডাল আছে তাত। তো সেই গছডাল আপোনালোকক আজি দেখুৱাম। লগতে আমি বৰ্তমান ধৰমতলাৰ ধৰমতলা পাৰ হ'ম আৰু চাই থাকক আমাৰ লগত। আমাৰো কিন্তু বজালিত কিন্তু কম জেগা নাই দে চাব লগা। তো আজি এইটো আপোনালোকে চাওক। আৰু মইতো এইফালে আমাৰ বৰপেটা সত্ৰৰ ভিডিঅ' দিয়াই আছে, আপোনালোকে চাব পাৰিব। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম সেইটো ভিডিঅ'ৰে। ভিউ চাওক না, ইমান ধুনীয়া শাৰী। চাওক আৰু ধুনীয়া সেউজীয়া পৰিৱেশ। সেউজীয়া পৰিৱেশৰ মাজে মাজে এটা ৰাস্তাৰে আমি গৈ আছোঁ। সেউজীয়া পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ আমি। আমাৰ লগত চাই থাকক, বেছি নাই আৰু আপোনালোকে মেপত চালে গমেই পাব। তো আহি আমি জালিকাটা মন্দিৰ পালোঁ বৰ্তমান। তো আমি ভিতৰত যাম।
দূৰ কৰিব লাগে টেনশ্যনটো দূৰ কৰাৰ কাৰণে ইয়াতে আহিব পাৰে আপোনালোকৰ মনটো ভাল লাগি যাব ইয়াতে আহিলে ইমান ধুনীয়া পৰিৱেশ মানে